আজি মই ক'ত আছো জানেনে? আজি আচলতে আছো মই বিশ্বনাথ চাৰিআলি বৰগাং আৰু আজি যেহেতু ইয়াত ৰাস আছে গতিকে মোক ইয়াৰ পৰা ৰাস চাবৰ কাৰণে নিমন্ত্ৰণ দিছিলে আৰু মই ৰাস চাবৰ কাৰণে ইয়ালৈ আহিলোঁ। গতিকে ভাবিলোঁ যে আজি ৰাসৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাই দিওঁ। আপোনালোকে কেনেকুৱা পায় বাৰু নাজানো, যিহেতু মই বিভিন্ন সময়ত কিছু চিৰিয়াছ টপিকৰ ওপৰত ভিডিঅ' বনাই থাকোঁ। আজি অকণমান আমোদ প্ৰমোদ দিম বুলি আপোনালোকক ভাবিলোঁ। আপোনালোকে কেনেকুৱা পায়, যদি ভাল পায় বা বেয়াও যদি পায় তেতিয়াহ'লে মোক কমেণ্ট কৰি পেলাই জনাব। আৰু আজি আপোনালোকক আচলতে দেখুৱাবলৈ লৈ গৈ আছোঁ বিশ্বনাথ চাৰিআলি বিহালী হাতীবন্ধাৰ ৰাস। গতিকে ব'লক আজি চাওঁ আমি বিহালীৰ ৰাস। আৰু এয়া চাওক, ইতিমধ্যে ৰাস মণ্ডপ আহি পাই গৈছোঁহি আৰু চাওক খুব সুন্দৰকৈ ইয়াত আপোনাৰ মণ্ডপ সজোৱা হৈছে। গতিকে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বিশ্বনাথ চাৰিআলি বিহালী হাতীবন্ধা গাঁৱৰ ৰাস, আৰু খুব সুন্দৰভাৱে ইয়াতে উপস্থাপন কৰে। গতিকে সদায় চিৰিয়াছ ভিডিঅ' বনাই থাকোঁ আৰু আজি এটা অকণমান এণ্টাৰটেইনমেণ্ট ভিডিঅ' আপোনালোকক বনাবলৈ চেষ্টা কৰিম আৰু দেখাম বিহালী ৰাস। চাওক, ইতিমধ্যে যথেষ্ট সংখ্যক দৰ্শক আহি উপস্থিত হৈছে ৰাস চাবৰ কাৰণে, আৰু সময় যদিও বেছি হোৱা নাই, খুব ইয়াত খুব সুন্দৰভাৱে নিৰ্দিষ্ট সময়ত ইয়াত ৰাস উদযাপন হয়। চাওক, যথেষ্ট বহুত দৰ্শক ইতিমধ্যে উপস্থিত হৈছে আৰু দেখাই থাকিম, আপোনালোকক চাই থাকিব। খুব সুন্দৰভাৱে অনুষ্ঠান ইয়াত পৰিৱেশন কৰা হয়। গতিকে চাওক কি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। আৰু এয়া চাওক, খুব সুন্দৰভাৱে তেখেতসকলে বৃন্দাবন নিৰ্মাণ কৰিছে আৰু দৃশ্যসজ্জা খুব সুন্দৰকৈ কৰিছে। আৰু আপোনাৰ ইয়াতে আপোনাৰ জীৱন্ত চৰাই, আপোনাৰ হৰিণ, এখন সঁচাকৈ খুব সুন্দৰকৈ জিতা যাতা বৃন্দাবন। গতিকে ক'ব লাগিব যে খুব সুন্দৰ বৃন্দাবন, খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছে। আৰু গতিকে চাওক, আজি মই কি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক, তেখেতসকলৰ দৃশ্যসজ্জা আপোনালোকে চাওক, খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। এতিয়া চাওক, জীৱন্ত চৰাই চাওক, দেখিছে বৃন্দাবনত আছে আপোনাৰ জীৱন্ত চৰাই, চাওক। গতিকে চাওক, তেখেতসকলে মঞ্চ সজ্জাত কেনেধৰণে গুৰুত্ব দিছে। গতিকে মই বৃন্দাবনৰ কিছু পৰিৱেশ আপোনালোকক দেখাইছোঁ, আৰু ইয়াৰ বাহিৰেও বিভিন্ন দৃশ্যসজ্জা তেখেতসকলে বনাইছে, বিভিন্ন বনাইছে। এয়া চাওক, খুব সুন্দৰভাৱে নিৰ্মাণ কৰিছে আপোনাৰ কংসৰ গৃহ। গতিকে খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু চাই থাকক। আজি মই কি পাৰোঁ আপোনালোকক দেখাই যাওঁ। এয়া চাওক, মোৰ লগত আছে আমাৰ সঞ্জীৱ দত্ত, আৰু তেখেত এই সমিতিখনৰ সম্পাদক হয়। আজি গোটেই ইয়াত যেতিয়াৰ পৰা ৰাস মহোৎসৱ উদযাপন হৈ আহিছে তেখেত ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছে। গতিকে অকণমান দাদা, আপোনালোকৰ এই ৰাসখনৰ বিষয়ে মই অকণমান চমুকে মোৰ দৰ্শকক অকণমান আপুনি কৈ দিয়কচোন। কি ক'ম, আমাৰ এতিয়া 53 নম্বৰ গঢ়ি দিলে। হয়, 1969 জন্ম স্থাপিত। হয় হয়, আপোনাৰ কৰোণাৰ আগতে আমি প্ৰণয় জয়ন্তী পাতিলোঁ। হয় হয়, এইবাৰ 53 বছৰ। হয়, দুবছৰ আমি কৰোণা কালৰ কাৰণে পাতিব নোৱাৰিলোঁ। হয় হয়, আৰু এইবাৰ আমাৰ স্মৃতি গ্ৰন্থ উন্মোচনত যোৱাকালি, কিন্তু দুৰ্ভাগ্য তুমি আহি নাপালা। হয় হয় হয়, বৰ ধুনীয়া স্মৃতি গ্ৰন্থ হৈছে, দিম আমি। হয় নিশ্চয়। আৰু দ্বিতীয়তে আমাৰ বিহালী সমষ্টিলৈকে বিশ্বনাথ গহপুৰলৈকে আমাৰ নিশ্চয় ৰাস পাতিব কোনো নোৱাৰে। হয় হয়, নিশ্চয় নিশ্চয়। আৰু এইটো আমাৰ গাঁৱলৈ যোৱাই। হয় হয়, দৰ্শক মই যদি কৈছোঁ বেয়া নাপাব, গাঁৱলৈ নিশ্চয় যোৱাই। তেখেত হৈছে আমাৰ ইয়াৰে আমাৰ ৰঞ্জিত দত্ত ছাৰ, আমাৰ বৰ্তমান ইয়াৰে বিধায়ক হয়। তেখেতৰ দাদা ভাতৃ হয় দাদা, আৰু এই দাদাই গোটেই সমস্ত এই ৰাসখন মই ইয়াৰ আগতো মই কেইবাবছৰো ইয়াত চাইছোঁ, আৰু খুব সুন্দৰকৈ উপস্থাপন কৰে, আৰু তেখেতে যথেষ্ট কষ্ট কৰে এই ৰাসখনৰ কাৰণে। গতিকে আজি চাই থাকক, মই আজি আপোনালোকৰ মোৰ ভিডিঅ' মাধ্যমে এই আমাৰ বিহালী ৰাসৰ কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে দাদা বহুত বহুত ধন্যবাদ। ধন্যবাদ, আপোনাক ধন্যবাদ। নিশ্চয় নিশ্চয়।
চরণে কমল করহ কমল করহ। ওম নমো
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যিহেতু ৰাসখনৰ গোটেই দৃশ্যখিনি মই আপোনালোকক এটা ভিডিঅ'ত দেখাব নোৱাৰিম, গতিকে মই ভাবিলোঁ যে অন্ততঃ 3টা ভিডিঅ' 3টা পাৰ্টত মই ইয়াৰ ৰাসৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে প্ৰথম পাৰ্টটো আজি আপোনালোকৰ কাৰণে আগবঢ়াই দিলোঁ। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট কৰিব। ইয়াৰ ছেকেণ্ড আৰু থাৰ্ড পাৰ্টটো মই আপোনালোকক দেখুৱাম। গতিকে আজি এই ভিডিঅ'টো এনেকৈয়ে কৰিলোঁ। আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মোক অলপ সহায় কৰিব মোৰ ইউটিউব জাৰ্ণিত। গতিকে আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। ধন্যবাদ।